নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই কুশলে আছা আজি তোমালোকৰ বাবে মই অন্য এটি ভিডিঅ' লৈ আহিছোঁ আজি মই তোমালোকৰ বাবে আমাৰ ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহৰ নামৰ লগতে ৰাজধানীসমূহ লৈ আহিছোঁ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম আৰু ৰাজধানী এই গোটেইখিনি তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ আহচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া চোৱা ৰাজ্য অসম ৰাজধানী দিছপুৰ ৰাজ্য অৰুণাচল প্ৰদেশ ৰাজধানী ইটানগৰ ৰাজ্য নাগালেণ্ড ৰাজধানী কোহিমা ৰাজ্য মণিপুৰ ৰাজধানী ইম্ফল ৰাজ্য মিজোৰাম আৰু মিজোৰামৰ ৰাজধানী হৈছে আইজল ৰাজ্য ত্ৰিপুৰা আৰু ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং এয়া পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা বিহাৰৰ ৰাজধানী পাটনা উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ এয়া ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা এয়া হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় পাঞ্জাৱৰ ৰাজধানীও চণ্ডীগড় ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ মধ্যপ্ৰদেশৰ ৰাজধানী ভোপাল গুজৰাটৰ ৰাজধানী গান্ধীনগৰ মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালোৰ অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই ছিকিমৰ ৰাজধানী হৈছে গেংটক গোৱাৰ ৰাজধানী পানাজী ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাডুন এইবাৰ চোৱা আমাৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কি আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল 8খন আছে ইয়াৰে নাম আৰু তাৰ ৰাজধানীবোৰ চোৱা আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইয়াৰে ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ 2 নম্বৰ চণ্ডীগড়ৰ ৰাজধানী চণ্ডীগড় 3 নম্বৰ দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউ ইয়াৰে ৰাজধানী হৈছে দমন 4 নম্বৰ লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰৱতী 5 নম্বৰত আছে পুডুচেৰীৰ ৰাজধানী হৈছে পুডুচেৰী 6 নম্বৰ দিল্লীৰ ৰাজধানী হৈছে নতুন দিল্লী 7 নম্বৰ জম্মু আৰু কাশ্মীৰৰ ৰাজধানী হৈছে শ্ৰীনগৰ একেবাৰে শেষৰখন 8 নম্বৰখন চোৱা লাডাখৰ ৰাজধানী হৈছে লেহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি সহায় হ'ব বুলি মই আশা ৰাখিছোঁ তেনেহ'লে
যদি তোমালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহোঁ ধন্যবাদ